Hi, hello and namaskar. Welcome back to our YouTube channel. Hi, namaskar. Welcome back to our YouTube channel. ভিডিঅ'ৰ ষ্টাৰ্টিংটো মোতকৈ বেছি বাবুৱে ক'ব পাৰে, সেইকাৰণে নেক্সট বাৰৰ পৰা ভাবিছোঁ বাবুকে ষ্টাৰ্টিংটো কৰাম বুলি। আপোনালোকে জনাবচোন কাক কৰালে ভাল হয়, মই ষ্টাৰ্ট কৰিলে ভাল লাগে নে বাবুৱে ষ্টাৰ্ট কৰিলে ভাল লাগে। যিহেতু অলপ আগতে বাইকৰ যিটো ক্লিপ চালে, ক্লিপটো চাই আপোনালোকে গম পাইছে যে কি হৈছে। আচলতে এক্সিডেণ্ট হৈছিলে। সেইদিন 2 তাৰিখ আছিলে আৰু দিনৰ 11টামান বাজিছিলে। যিটো এক্সিডেণ্ট মোৰ হৈছিলে আচলতে ওৰাঙৰ গেলাবিল নামৰ ঠাইত বাইকেৰে। ভাগ্য ভাল আছিলে যে সেই এক্সিডেণ্টত মই অকলে আছিলোঁ, মোৰ লগত কোনো নাছিলে। আৰু এই বাইক এক্সিডেণ্টৰ পৰা মই বহুত কথা শিকিবলৈ পাইছিলোঁ। কিছুমান কথা মই লাইটলি লৈ আছিলোঁ যে হেলমেট নিপিন্ধিলেও হ'ব, জোতা নিপিন্ধিলেও হ'ব, কিন্তু এতিয়াৰ পৰাই নেক্সট ভুলটো নকৰোঁ। কাৰণ সিদিনাখন মই বাচিলোঁ একমাত্ৰ কাৰণ হ'ল মোৰ হেলমেট আৰু জোতাযোৰৰ কাৰণে। সেইকাৰণে নেক্সট টাইমৰ পৰা এইখিনি কথা মই শিকিবলৈ পালোঁ যে বাইক চলালে অলপ দূৰ দূৰণিলৈ গ'লে সদায় হেলমেটটো আৰু জোতাযোৰ নিপিন্ধাকৈ ক'লৈ যাব নালাগে, বা ফুল চাৰ্ট ফুল লং পেণ্ট এইবিলাক পিন্ধি যাব লাগে। আৰু এক্সিডেণ্ট হোৱাৰ কিছু সময়ৰ পিছতে মোক TMCত লৈ অহা হ'ল, আৰু TMCত লৈ আহি মোৰ বেছিক যিখিনি ট্ৰিটমেণ্ট কৰিব লগা আছিলে সেইখিনি কৰিলে, আৰু 7 দিনৰ ৰেষ্ট দিছিলে। আৰু 7 দিনৰ পিছত তেওঁলোকে মোক মাতিছিলে প্লাষ্টাৰ কৰিবলৈ কাৰণে। আৰু আজি গৈ আছোঁ যিহেতু প্লাষ্টাৰ কৰিবৰ কাৰণে, আৰু সেইকাৰণে আপোনালোকক TMC অৰ্থাৎ তেজপুৰ মেডিকেল কলেজৰ সকলোবোৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। বা এনেকুৱা আপোনালোকৰো হ'ব পাৰে, সেইকাৰণে ভিডিঅ'টো চাই থাকিব। আৰু ক'ত যাব লাগে, কি কৰিব লাগে, অৰ্থপেডিকত কেতিয়াবা যাব হ'লে কোনটো ৰুমত যাব লাগে, ক'ত প্লাষ্টাৰ হয়, কি হয়, কেনেকৈ ডক্টৰক লগ ধৰিব লাগে, বা TMC গ'লে কেনেকৈ টিকেট কাটিব লাগে, সকলো শাস্ত্ৰ বা লাচলে আপোনালোকক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা আহিলোঁ 10:30 বজাত, আৰু এতিয়া টুমুকি মেডিকেল কলেজ আহি পালোঁহি 11টা, চাৰে 11টাই বাজিবলৈ হ'ল। আৰু এতিয়া আমি মেডিকেল কলেজৰ গেটখনলৈকে পাইছোঁ। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। আজি যিহেতু ডক্টৰে মোক 7 দিন পিছত চেকআপত মাতিছিলে আৰু প্লাষ্টাৰ কৰি দিম বুলি কৈছিলে, সেইটো কাৰণে আজি মেডিকেল কলেজত আহিলোঁ। মেডিকেল কলেজৰ ভিতৰত সোমাই প্ৰথমতে বাইকখন ৰাখি লোৱা হ'ল। বাইকখন ৰাখি পিছত মেডিকেল কলেজৰ ভিতৰৰ ফালে সোমাই আহিলোঁ। এইটো ইমাৰ্জেঞ্চি ৰুমৰ ফালেদি সোমাই আহিব লাগে। আহি 10 টকাৰ টিকেট কাটিব লাগে। কাটি আপোনাৰ ইমাৰ্জেঞ্চি ৰুমৰ এইটো ৰাইট ছাইডে আপোনালোকে সোমাই যাব লাগে। ৰাইট ছাইডে যেতিয়া সোমাই যাব, সোমাই গৈ আপোনাৰ 17, 18 আৰু 19 নম্বৰ ৰুম, এই 3টা মনত ৰাখিব। আপোনাৰ 19 নম্বৰ ৰুমটো হয় কি, 19 নম্বৰ ৰুমটোত ডক্টৰক দেখাব লাগে। আৰু 18 নম্বৰ ৰুমটোত আপোনাৰ প্লাষ্টাৰ কৰা হয়, আৰু 17 নম্বৰ ৰুমত ড্ৰেছিং কৰা হয়। এয়া চাওকচোন, এইটো ৰুমটো হ'ল আপোনাৰ 18 নম্বৰ ৰুম, আৰু এইটো লয় 17 নম্বৰ ৰুম। এই ৰুমকেইটা আপোনালোকে চাই লওক। আৰু 19 নম্বৰ ৰুমটো মই দেখাব নোৱাৰিলোঁ, কাৰণ মই নিজে ডক্টৰক দেখাই আছিলোঁ। হাতৰ প্লাষ্টাৰ কৰিলোঁ, হাতৰ প্লাষ্টাৰ কৰি এতিয়া ঘৰৰ ফালে ৰাওনা হ'লোঁ। গতিকে আপোনালোকে ভাবি আচৰিত হ'ব যে মোৰ মেডিকেলত খৰচ বুলি ক'বলৈ গ'লে 10 টকা খালি টিকেটটোত খৰচ হৈছে, বাকী প্লাষ্টাৰ কৰি মোৰ 1 টকা এটা খৰচ নহ'ল। আজিৰ ভিডিঅ'টো চাই আপোনালোকে হয়তো বহুতখিনি বস্তু শিকিব পাৰিব। লগতে ভৱিষ্যতে যদি আপোনালোক কাৰোবাৰ কিবা এটা হয়, এনেকুৱা ধৰণৰ অৰ্থপেডিক ডক্টৰক দেখাব লগা হয়, তেতিয়া মোৰ এই ভিডিঅ'টোৱে যথেষ্টখিনি আপোনালোকক সহায় কৰিব বুলি আশা ৰাখিলোঁ। আহি পালোঁ ঘৰলৈ মেডিকেলৰ পৰা, আৰু হাতত প্লাষ্টাৰ কৰি লৈ আহিলোঁ। এয়া টুমুকি মেডিকেলত গৈ ক'ব গ'লে মোৰ মাত্ৰ 10 টকা এটাহে খৰচ হ'ল। কিহৰ কাৰণে 10 টকা এখন টিকেটৰ নামত খৰচ হ'ল, বাকী প্লাষ্টাৰ এয়া চাব পাৰে মোৰ প্লাষ্টাৰৰ পৰা আদি কৰি ঔষধ পাতি সকলোখিনি বিনামূলীয়াকৈ পালোঁ। যে আপোনালোকে যদি কেতিয়াবা অৰ্থপেডিক ডক্টৰলৈ যায়, ইমাৰ্জেঞ্চিত হাত ভাঙি যায় বা কিবা এটা হৈ যায়, হাত ভৰি ভাঙে, তেতিয়াহ'লে আপোনালোকে 17, 18 আৰু 19 নম্বৰ ৰুমত যাব। টিকেট লৈ 19 নম্বৰ ৰুমত গ'লে সদায় আপোনালোকে ডক্টৰকেইজনক পাব, আৰু 17 আৰু 18 নম্বৰ ৰুমত প্লাষ্টাৰ কৰা হয়, আৰু 17 নম্বৰ ৰুমত ড্ৰেছিং কৰা হয়। এইটো কথা মনত ৰাখিব, যিকোনো কেতিয়াবা আপোনালোকৰ কিবা এটা হ'লে আপোনালোকে 17, 18 আৰু 19 নম্বৰ ৰুম এইকেইটা মনত ৰাখিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আজিৰ, আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগ পাম অন্য এটা এনেধৰণৰ ভিডিঅ'ত। তেতিয়ালৈকে টাটা আৰু বাই বাই।